নমস্কাৰ সকলোকে হাদৰ সম্ভাষণ জনাই মই হপুন পিয়াখি প্লাবিতা পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আশা কৰো আপোনালোক সকলো কুশলে আছে আজি মোৰ লগৰ এগৰাকী আহি আছে জুনাইৰ পৰা হেহে খৰধৰকৈ কাম বন কৰি আজৰি হৈছো আৰু তাই আহিছে ইয়াৰে অফিসত কিবা কিবি অলপ কাম আছে মোক লগ ধৰিছে মই অলপ লগত গৈ দিব লাগে হেহে খৰধৰকৈ কাম বন কৰি আজৰি হৈছো আৰু এতিয়া লাঞ্চ কৰিব লৈছো আৰু লাঞ্চত কি আছে মই আপোনালোকক দেখুৱাম এতিয়া এয়া আজি লাঞ্চত আছে পোলাও আৰু গাহৰি মাংস লগতে সালাড আৰু মই পোলাওটো আপোনালোক সকলোৱে খাইছে হেকাৰণে নেদেখলো সকলোৱে বনাব জানে কিন্তু বিশেষ একো হেৰিকে বনোৱা নাই মই লাঞ্চ কৰি আছে গৃহস্থ আৰু সৰু ছোৱালীয়ে খাই কেনেকুৱা পাইছা আজি বঢ়িয়া বঢ়িয়া লৈ দুবাৰ হলি কৰে ইমন তাই দাগিতাতে আজি পোলাও বনালো তাই আজি পোলাও খাওঁ বুলি ক'লে এনে অকণমান এলাহটো মোৰ অলপ বেছি যে মানে নবনাওঁ নোকোৱালৈকে নবনাওঁ নিজে শুনাইছে এতিয়া খৰধৰকৈ খাই বৈ ওলাই যাম আৰু ওলাই গৈ তাইক লগ কৰিব লাগিব মোৰ ফ্ৰেণ্ডক মই দেখুৱাম মোৰ ফ্ৰেণ্ডক আপোনালোকে আগতেও দেখিছে মই আজি দেখিলে চাগে চিনি পাব আৰু এইখিনিতে আৰু এটা কথা তাৰপিছত আজি মই মোৰ মাৰ ঘৰলৈ যাম মাৰ ঘৰ একেবাৰে ওচৰতে গৈয়ে থাকোঁ কিন্তু আপোনালোকক দেখুওৱা হোৱা নাই মোৰ মা দেউতাক আজি দেখুৱাম বুলি ভাবিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকল নতুন ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো হিটিং কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে চাই থাকক এয়া তনয়া মই কৈছিলোঁ আপোনালোকক যে মই বান্ধৱীজনী আহি আছে তনয়া আহি গ'ল আগতে দেখিছে আগৰ ব্লগত দেখিছে আমি দুইজনী এতিয়া আহি গ'ল ধেমাজি কাংকান এম্পৰিয়াম ইয়াতে তাই অঁ কিন্তু এইখন মই এদিন আপোনালোকক সম্পূৰ্ণ বেলেগকৈ দেখুৱাম আজি এনেই যে আহিছোঁ সেইটোহে আপোনালোকক দেখুৱাইছোঁ কাংকান এম্পৰিয়ামতে এয়া মই ভণ্টি এজনী পালোঁ পুৰবী বহুত দিনৰ পিছত হাই বহুত দিনৰ মই লগ পালোঁ বহুত দিনৰ পিছত লগ পালোঁ এতিয়া মই শকত হ'ল কিন্তু বহুত ধুনীয়া হৈ আছে আমাৰ ভণ্টি এইখন তাত কাংকান এম্পৰিয়ামৰ আজি কিন্তু আপোনালোকক মই ভালকৈ গোটেইটো নেদেখাওঁ এদিন বেলেগ এটা ব্লগত মই কাংকান এম্পৰিয়ামৰ গোটেই কৰ্মকৰ্তাৰ পৰা আৰম্ভ কৰি গোটেইখিনি মই এদিন আপোনালোকক দেখুৱাম বুলি ভাবি আছোঁ আজি মই ফ্ৰেণ্ডৰ লগতহে আহিব লগা হ'ল সেইকাৰণে এনেই আৰু অলপ দেখুৱাইছোঁ দেখাব লাগিছিলে অঁ কাপোৰ কেইযোৰ থাকি গ'ল নহয় দেখা নহয় কাংকান এম্পৰিয়ামৰ ওলাই আহিলোঁ এতিয়া আমি ৰিলায়েন্স যাওঁ অকণমান আৰু তাৰপিছতে তাইক এৰিম আৰু লগ এৰি হওঁ আহিছে পুৰা আহি মাহঁতৰ আহি পাই গ'লোহি এয়া বৌয়ে ভাত পানী ৰান্ধি আছে আৰু অলপ পিছতে মই আমাৰ মাহঁতক দেখুৱাম আৰু কি কাৰণে আহিলোঁ মা আজি একদম স্পেচিয়েল ডে এটাত আহিছোঁ আমাৰ কম অলপ পিছতে কম আপোনালোকক আৰু এয়া এজনী মামু এজনী বৌ এজনী ভাইটি বোৱাৰী আজি আপোনালোকক সকলোকে দেখিব চাই এইফালে চোৱা হাই কৰা কিবা এটা কৈছে হেল্ল' কৰিছে আজি এয়া কিয় কৰি নিদিয়ে বালে আকৌ এনেকৈ হাউলি ল'ব ধুনীয়াকৈ লৈছোঁ মা আমাৰ মা ফটো তুলিম বুলি ধুনীয়াকৈ বহি দিছে আজি আমাৰ মাহঁতৰ 54 years এনিভাৰ্চাৰী মেৰেজ এনিভাৰ্চাৰী সেইকাৰণে 1968 চনৰ 3 মাৰ্চত মাহঁতৰ দেউতাহঁতৰ বিয়া হৈছিলে 18 ফাগুনি পৰিছে বয়স হৈছে আৰু এতিয়া দেউতাৰ মানে কি এইটো নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে বহুত অলপ অসুবিধা হৈছে এনেই ঠিকে আছে মন এতিয়াও মা দেউতাহঁতৰ আমাতকৈও বেছি এক্টিভ হৈ আছে আমিহে মাজে মাজে পৰি দিওঁ এতিয়াও আমাৰ গোটেই 6টা ককাই ভাই বাই ভনীৰ পৰিয়াল মাহঁতৰ নিজৰ পৰিয়াল দেউতাৰ পৰিয়াল যি দুইটা পৰিয়াল লখিমপুৰত আছে গোটেইবোৰকে মা দেউতাহঁতে এতিয়াও মানে ধৰি ৰাখিছে
সেইটো মনৰ জোৰ বহুত বেছি আচলতে দেউতাই নিজে খাই আছে কিন্তু আমি খাইছো নাই সেইটোৱে চিন্তা একেবাৰে আমাক খাবলৈ কৈ আছে মই কেমেৰাটো ধৰি দিবলৈ পাব What a beautiful smile! What a beautiful smile, Dad. What are you doing? You cut the cake. Cut your anniversary cake and celebrate this day. 54th anniversary. Dada, hat kon here dio. Oh. Kৃষ্ণ কৃষ্ণ অহা বছৰলৈ বছৰলৈ যদি আমি এনেকৈ কাটিবলৈ মই একটু যাতে বছৰে বছৰে কাটি আমি এনেকৈ আহিবলৈ পাম হেপী এনিভাৰ্চাৰী কাটি ভাল পাইছ আৰু কাটিবলৈ মন কৰি আছ গম পালা নে মা দেউতা কাটিব ভাল পাইছে ন কাটি থাকিব বিচাৰিছে হয় নি কেক অকণমান খুৱাই দিছো আছে আছে কেলে লাগিব কেক অকণমান খুৱাই দিলো এই মাক আচলতে খুৱাই দিওঁ ক্ৰীমিয়ে গৈছে ক্ৰীমে দিলো বাৰু হাঁহি এটা মাৰি এনেই মানে কি হয় মই এনেকৈ কেক খাই বেয়া পাওঁ মানে মই পিচটো প্লেটত এনেকৈ ইফালৰ পৰা ইফালে অকণমান মেলি দিওঁ গতিকে আমি অলপ পিছত খাম মই এনেকৈ খোৱালে পিচটো সৰুকৈ সোমাই মই বৰ লাগে মাকো সেই অকণমান এনেকৈ কেক বুলি ক'লে মানে কি হয় প্লেটত এনেকৈ প্লেটখন মোৰ পাবগৈ লাগে এতিয়া নামত হ'লে এতিয়া আমিয়ে খাম ন আজি আমাৰ ভাইটিৰ বাৰ্থডে আছিল কেক কাটি বাৰ্থডেও চেলিব্ৰেট কৰা হ'ল তেনেহ'লে মই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ টেক কেয়াৰ বাই বাই